নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু মোৰ ভাগিনজনীৰ বাৰ্থডে, এতিয়া বাৰ্থডে বুলিয়ে ভণ্টি মই ওলাইছোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাককচোন কি হয়। এয়া আমি দেখিছেনে, ভণ্টিয়ে মই খোজকাঢ়ি আহি আছোঁ সেউজীয়াৰ মাজে মাজে। আমাৰ বাহঁতৰ ঘৰটো ওচৰতে হয়, আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান হ'ব। এয়া দেখিছানে, ইমান ধুনীয়া পথাৰ পাওঁ ইহঁতৰ ঘৰলৈ আহিলে, কিবা মনটো ভাল লাগি যায়। চাওকচোন, আজি ৰ'দো দিছে। এয়া হালোৱাই হাল বাই আছে, ৰোৱনীয়ে ৰুই আছে, কিমান ধুনীয়া লাগিছে। সেয়া ভণ্টি গৈ আছে দেই। আজি ইমান ৰ'দ দিছে, আমি ছাতি লৈ এয়া আহি আছোঁ। বহুত ৰ'দ দিছে আজি। পামগৈ আৰু, বেছি দূৰ নাই, চাই থাককচোন আপোনালোকে। এয়া আমি বাহঁতৰ এই গেটৰ সন্মুখত পালোহি। বাহঁতৰ এডোখৰ চাওকচোন, ইমান ধুনীয়া। এই বৰগছজোপাৰ সৈতে যে বৰ ধুনীয়া লাগে। এয়া আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ, ব'লক আমাৰ লগতে আহি থাকক। এয়া আহি পাইছিলেহি, কামত লগাই দিলে দেই। এয়া চৰবত বনাই আছে, আজি যিহেতু ৰ'দ, খুব গৰম। এয়া আমাৰ বাৰ বৰজনাকৰ জীয়েক টিকলিজনী, চাওকচোন ইমান মৰম লগা। এয়া আমাৰ ভণ্টিয়ে যে বনাই আছিলে চৰবত, এয়া অৰেঞ্জ দিছে। ইয়াত গুটি যিহেতু নেমু মিলাই দিয়া হৈছে, সেইকাৰণে এইখিনি চেকনিয়ে চেকি দিছে, তেতিয়া দেখিবলৈও ভাল হ'ব। হাতে খোৱা, খোৱাতে দিয়া। এয়া আমাৰ বাহঁতৰ ফুলনি বাগিচাৰ লগতে আছে এয়া শাক পাচলি বাৰীও আছে। ইয়াত দেখিছে আপোনালোকে, ইয়াত ভেন্দি, জিকা আৰু বিভিন্ন ধৰণৰ পাচলি আছে। মই যিহেতু ভিতৰলৈ সোমাই নগ'লোঁ, ছাইডত নেমু গছো আছে। এয়া বাহঁতৰ আগফালে বৰগছজোপা, আহোঁতে আপোনালোকক দেখাইছিলোঁৱেই। আৰু এয়া লগতে আছে তামোল গছো, আৰু ঘৰত তামোল গছ থাকিলে যথেষ্ট সুবিধা হয়। আমাৰ অসমীয়া মানুহৰ যিহেতু তামোলখনেই মেইন, বিভিন্ন সকাম নিকাম পাতিলে আমাৰ তামোলখনেই প্ৰয়োজন হয়। এয়া দেখিবলৈ পাইছে আপোনালোকে। ভাগিনজনী বাৰ্থডে বুলি মমায়েক আৰু মামীয়েকৰ ফালৰ পৰা এটি সৰু উপহাৰ দিলোঁ। তাই যিহেতু ইমান জনা বুজা হোৱাও নাই, 2 বছৰ এইবাৰ সম্পূৰ্ণ হৈছে। তাই সৰুকালৰ কিছুমান স্মৃতি সাঁচি ৰাখিব পৰাকৈ
এটা ফটো ফ্ৰেম দিছোঁ। এইটো আপোনালোকে চাই জনাবচোন কেনেকুৱা লাগিছে, ক'ব মোক কমেণ্ট কৰি। এয়া আমি খাবলৈ বহিলোঁ। আজি আছিলে ভাত, দালি, চাটনি, শুকান চব্জি, মিঠা চব্জি, মাংস, পনীৰ এইখিনি আছিলে। আপোনালোকক দেখাবলৈ নহ'লে এইখিনি ভালকৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে নিশ্চয় মোক জনাব।